নমস্কাৰ মই বিকাশে আপোনালোক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল দৃষ্টিকোণ দা অপিনিয়নলৈ আমাৰ অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত গাহৰি পালনৰ এক প্ৰচুৰ সম্ভাৱনা আছে কিন্তু চৰকাৰী সা সুবিধা নোপোৱাৰ ফলত বৰ্তমান গাহৰি পালন এটা খুব লাভজনক ব্যৱসায় হ'ব পৰা নাই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত গাহৰি মাংসৰ চাহিদা আছে কিন্তু চাহিদা পূৰণ কৰিব পৰা নাই ফলত বহিৰাজ্যৰ পৰা মাংস আমদানি কৰিব লগা হয় তাৰ ফলত প্ৰায় ৫,০০০ কোটি এই বছৰৰ হিচাপ দিছোঁ বছৰত ৫,০০০ কোটি টকাৰ মাংস বাহিৰৰ পৰা আমদানি কৰিবলগীয়া হয় আজি আমি দৃষ্টিকোণৰ মজিয়াত পৰিচয় কৰাই দিবলৈ ওলাইছোঁ ওদালগুৰি জিলাৰ এজন কৰ্ম উদ্যমী অসমীয়া যুৱক যিয়ে গাহৰি ফাৰ্ম খুলি নিজকে স্বাৱলম্বী কৰি তুলিছে আহকচোন আমি তেওঁৰ লগত চিনাকি হওঁ আৰু তেওঁৰ গাহৰি ফাৰ্মখন চাওঁ হয় নমস্কাৰ মোৰ নাম শ্ৰী কৌস্তভ মণি ৰাজবংশী মোৰ ঘৰ ওদালগুৰি জিলা কলাইগাঁও চেঙাপথাৰত মোৰ এখন সৰুকৈ গাহৰি ফাৰ্ম আছে আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল দৃষ্টিকোণ দা অপিনিয়নলৈ প্ৰথমে আমি জানিব বিচাৰিম যে গাহৰি ফাৰ্ম খুলি নিজকে স্বাৱলম্বী কৰাৰ চিন্তাধাৰাটো আপোনাৰ মনলৈ কেনেকৈ আহিল আজিকালি নিবনুৱাৰ সমস্যাটো যথেষ্ট ডাঙৰ সমস্যা হৈ পৰিছে আজিৰ দিনত নিবনুৱা সমস্যাটো বহুত ডাঙৰ এটা সমস্যা সেইকাৰণে আজিকালি চৰকাৰৰ চাকৰিটো আজিকালি পোৱাটো অসম্ভৱে তাকে চিন্তা কৰি কিনে আৰম্ভ কৰিছিলোঁ সৰুকৈ এখন ফাৰ্ম এতিয়া গৈ কিনে অলপ লাভৱান হৈছোঁ গাহৰি ফাৰ্মখন খোলাৰ আগতে আপুনি ক'ৰবাত প্ৰশিক্ষণ লৈছিল নেকি হয় মই ট্ৰেইনিং লৈছিলোঁ ওদালগুৰি জিলাত ষ্টেট বেংকৰ আণ্ডাৰত ট্ৰেইনিং হৈছিলে তাতে মই অংশগ্ৰহণ কৰিছিলোঁ তাতে মই মেম এজনীক লগ পাইছিলোঁ মেমে মোক যথেষ্ট সহায় কৰিছে আৰু বৰ্তমানো সহায় কৰি আছে আৰু আশা কৰোঁ ভৱিষ্যতে মোক সহায় কৰি যাব প্ৰণালী মেমে তোমাৰ ফাৰ্মত এতিয়া কি জাতৰ গাহৰি আছে মোৰ ফাৰ্মত এতিয়া বৰ্তমান হেমশ্বেয়াৰ প্ৰজাতিৰ গাহৰি আছে আৰু হেমশ্বেয়াৰ ক্ৰছ আছে এতিয়া বৰ্তমান মোৰ তোমাৰ গাহৰি কিমান মোৰ ফাৰ্ষ্ট টাইমটো মই আৰম্ভ এটা গাহৰিয়ে কৰিছিলোঁ এতিয়া বৰ্তমান মোৰ ফাৰ্মত 30টাৰো অধিক গাহৰি আছে তুমি দানা কি খোৱা তুমি মই দানা মাকৈ খুৱাওঁ কিনা দানা খুৱাওঁ তাৰ লগত কেলছিয়াম থাকে তাৰ লগত মিনাৰেল মিক্সাৰ থাকে এইবিলাক চব মিক্স কৰি কিনে খোৱা হয় আপোনাক ধন্যবাদ জনাইছোঁ আপোনাৰ অভিজ্ঞতা আমাক জনোৱাৰ বাবে আৰু গাহৰি ফাৰ্ম খুলি নিজকে স্বাৱলম্বী কৰাৰ বাবে আমি দৃষ্টিকোণৰ তৰফৰ পৰা আপোনাক অভিনন্দন জ্ঞাপন কৰিলোঁ আমি এই ভিডিঅ'টিৰ জৰিয়তে আমাৰ শিক্ষিত যুৱক যুৱতীসকলক এইটোৱে বাৰ্তা দিব খোজোঁ যে কামৰ সৰু বৰ নাই যিকোনো কাম আমি শ্ৰদ্ধাৰে কৰিলে আমি লাভান্বিত হ'ব পাৰিম যিহেতু গাহৰিৰ বজাৰখন উত্তৰ পূৰ্বাঞ্চলৰ এখন বৃহৎ বজাৰ গতিকে এই বজাৰখন আমি নিজৰ হাতত ল'ব লাগিব আমাৰ অসমীয়া যুৱক যুৱতীসকলে আগুৱাই আহিব লাগিব স্বাৱলম্বী হোৱাৰ কাৰণে তেওঁলোকে গাহৰি ফাৰ্ম এখন খুলি বা বিভিন্ন পশুপালন কৰি নিজকে স্বাৱলম্বী কৰিব পাৰিব এইটো এটা মাত্ৰ উদাহৰণ য'ত কৌস্তভ মণি ৰাজবংশীয়ে প্ৰথমে এটা গাহৰিৰে ব্যৱসায় আৰম্ভ কৰিছিল আৰু এতিয়া তেওঁৰ হাতত 30টাতকৈ অধিক গাহৰি উপলব্ধ আছে গতিকে আপোনালোকে নিজে ভাবি চাওক আৰু চিন্তা কৰি আগবাঢ়ক আৰু আমি সকলোৰে এক উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ